নমস্কাৰ, মই সঞ্জীৱনী পাঠক। আপোনালোক সকলোকে মোৰ এচলো পডকাষ্টলৈ আদৰণি জনাইছোঁ। এণ্ড আই ৱেলকাম ইউ অল টু মনৰ নিজানত উইথ সঞ্জীৱনী, য'ত আমি মনৰ কথা পাতোঁ। এই ভিডিঅ'টো শ্বুট কৰাৰ আগত বা শ্বুট কৰিম বুলি ভবাৰ আগত মনত বহুতখিনি শক্তি আৰু সাহস গোটাই ল'ব লগা হৈছে, কাৰণ it's not very easy to reveal myself on social media, where almost everything is very fake on such platforms. আৰু কিন্তু ইউটিউব ষ্টাৰ্ট কৰাৰ পাছত মনৰ নিজানত বুলি এই ছেগমেণ্টটো মই আৰম্ভ কৰিছিলোঁ নিজক এক্সপ্ৰেছ কৰিম বুলি। মনৰ ভিতৰত যিখিনি কঢ়িয়াই লৈ ফুৰোঁ বা মনৰ ভিতৰত যিখিনি মোৰ থাকি যায় এক্সপ্ৰেছ নকৰাকৈ, ব্যক্ত নকৰাকৈ, সেইখিনি ব্যক্ত কৰিবৰ কাৰণেই এই ছেগমেণ্টটো মই নিজক উপহাৰ দিছিলোঁ। চ' হিয়াৰ আই এম। আৰু মই জানো যে দিছ ভিডিঅ' ইজ গোয়িং টু বি আ ৰোলাৰ কোষ্টাৰ ৰাইড ফৰ মি ইম'চনেলি। কোনোবাখিনিত হয়তো ভাবুক হ'ম, কোনোবাখিনিত হয়তো অকণ দুৰ্বল হ'ম বা অলপমান খেলি মেলি হ'ব পাৰে, বাট ইটছ অ'কে। এটা কথা, চাকিটো যে দেখিছে, হয়তো বহুতে কিবা কিবি এনেকৈ ভাবিব পাৰে ড্ৰামেটিক বা তেনেকুৱা একো কথা নাই। মই আগতেও হয়তো এটা শ্বৰ্টছত মই কৈছিলোঁ যে চাকিৰ পোহৰখিনিক মই এটা জীৱন্ত শক্তি হিচাপে বিশ্বাস কৰোঁ, কাৰণ এই ৰুমটোত মই বৰ্তমান আছোঁ আৰু এই ৰুমটোত মই অকলেই আছোঁ। যদিও মই ভিডিঅ' কৰি আছোঁ, মই অকলেহে কথা পাতি আছোঁ কেমেৰাটোৰ সন্মুখত। গতিকে চাকিৰ পোহৰখিনি মই আৰু এটা শক্তি হিচাপে ইমেজিন কৰি মই ভাল পাওঁ। মোৰ লগত এটা শক্তি আছে বুলি ভাবি মই ভাল পাওঁ। সেইটো কাৰণেই, নাথিং এলছ। আই এম নট ফিলিং ৱেল দিছ ডেইজ। জীৱনৰ যিখিনি ভাল লগা, সেই ভাল লগাখিনিৰ পৰা অকণমান আঁতৰি আহিছোঁ যেন লাগিছে। বাট এট দ্য ছেইম টাইম আগতে যিমানখিনি নিজৰ লগত সময় কটাইছিলোঁ, সেই সময়ৰ পৰিসৰটো এতিয়া অকণমান বাঢ়িছে, বা কিছুমান কথা যিবোৰ মই অলপমান ইগন'ৰ কৰি আছিলোঁ বা যিবোৰ কথাত মই ইমান ডিপলি ভবা নাছিলোঁ, সেই কথাসমূহ যেন এতিয়া অকণমান স্পষ্ট ৰূপত আহিছে সন্মুখত। আৰু নিজৰ লগত যিটো কানেকশ্যন, নিজৰ লগত যিটো ৰিলেশ্যনশ্বিপ, সেইটো যেন অকণমান যিখিনিত মই হয়তো অলপ কোনোবাখিনিত মই ইগন'ৰ কৰি আছিলোঁ, সেইটোৱে যেন সন্মুখত এখন সঁচা ছবি হৈ আহি গৈছে। আৰু বেয়া লগা সময়খিনিৰ কথা মোৰ মনলৈ যেতিয়া আহে, মানে এনেকুৱা ধৰণৰ কথা আহে যে আমি যেতিয়া ভাল লগা সময়খিনি থাকোঁ, তেতিয়া এনেকুৱা লাগে যেন আমি এটা সপোনত জীয়াই আছোঁ। আৰু বেয়া লগা সময়খিনি আহি গ'লে বা জীৱনত কিবা এটা দুখ আহি গ'লে যেন সেই সময়খিনিয়ে বা জীৱনে আমাক একেটা ঠেলাতে বাস্তৱত আনি দিছে, তেনেকুৱা যেন লাগে। একেটা ঠেলাতে যেন আমি নিজৰ লগত আকৌ সেই কানেকশ্যনটো এষ্টাব্লিছ কৰিবলৈ যেন সুযোগ পাইছোঁ, তেনেকুৱা যেন লাগি যায়। আৰু কোনোবাখিনি সময়ত আচলতে নহয়, জীৱনৰ বেছিভাগ সময়খিনিতেই ডিপ ডাউন কোনোবাখিনিত মানুহ অকলশৰীয়া। আৰু এইটো একেবাৰে ফেক্ট, মানে ইউনিভাৰ্চেল ফেক্ট বুলি ক'লেও ভুল নহয়। যেনেদৰে এইখন মৃত্যুলোক বুলি কয়, যেনেদৰে ইয়াতে যাৰ জন্ম হৈছে তেওঁ এইখন পৃথিৱীৰ পৰা যাব লাগিব এদিন, ঠিক তেনেদৰে এই যে মানুহ অকলে আহে অকলে যায়, সেই কনচেপ্টটো আচলতে একেবাৰে ফেক্ট। আৰু সেই কথাটো আমি যিমান সোনকালে উপলব্ধি কৰিব পাৰোঁ বা যিমান সোনকালে আমি সেই কথাটোক ভিতৰত এষ্টাব্লিছ কৰিব পাৰোঁ, সিমানে আমি অলপমান ডিটাচড হৈ চলিব পাৰোঁ যেন মোৰ লাগে। ডিটাচমেণ্ট এটা বহুত ডাঙৰ কনচেপ্ট, ডিটাচমেণ্ট এটা বহুত গভীৰ এটা ধাৰণা, আৰু সেইটোৰ বিষয়ে বাৰু পাছতে কথা পাতিম। জীৱনত আচলতে যিবোৰ কথাৰ সকলোতকৈ বেছি প্ৰয়োজন, সেই কথাখিনি আমাক স্কুল বা কলেজত বা আমাৰ টেক্সট বুকবিলাকত আমাক নিশিকায় বা টিচাৰ্ছে আমাক নিশিকায়। উইথ টাইম আমি জীৱনত সেইখিনি শিকি গৈ থাকোঁ। এই ভিডিঅ'টো মই কৰিবলৈ লৈছোঁ, ইটছ নট ফৰ এনি চিম্পেথি অৰ এটেনশ্যন ফ্ৰম এনি ওৱান। মই জানো যে যিটো ফেজত মই বৰ্তমান আছোঁ বা যিটো প্ৰচেছত, যিটো হিলিং প্ৰচেছত মই বৰ্তমান আছোঁ, আৰু হাজাৰজন মানুহ আছে, কাৰণ মই অকলেই নহয় এই সময়খিনিত এই পৃথিৱীখনত একেটা ফেজতে থকা। আৰু এই ভিডিঅ'টো কৰাৰ আঁৰৰ মূল কথাটোৱে এইটো, যাতে তেওঁলোকে মোৰ দৰে যি আৰু হাজাৰজন মানুহ আছে, তেওঁলোকে যদি এই ভিডিঅ'টো চোৱাৰ পাছত এনেদৰে ভাবে যে মোৰ নিচিনাই কোনোবা আৰু এগৰাকীয়ে একেখিনি কথাকে ভুগি আছে, এণ্ড
শ্বি ইজ ইন দ্য প্ৰচেছ অফ হিলিং আৰু তাই পাৰিছে বা তাই চেষ্টা এটা কৰিছে তেনেদৰে ভাবাৰ পাছত যিটো সকাহ পাব যিটো ৰিলিফ তেওঁলোকে পাব একমাত্ৰ সেইখিনিৰ কাৰণে কেতিয়াবা চাবচোন যেতিয়া খুব বেছি বেয়া লাগি থাকে যেতিয়া যদি আমি এনেদৰে ভাবি দিওঁ যে মই অকলেই নহয় হয়তো ঠিক একেটা ষ্টেজতে একেটা ফেজতে আৰু এগৰাকী মানুহ আছে বা আৰু দুজন মানুহ আছে সেই কথাখিনি এনেকুৱা লাগে যে নাই পৃথিৱীত মই অকলে নাই বৰ্তমান মোৰ লগত আৰু 2-3জন মানুহ আছে যি একেটা ফেজতে আছে হয়তো মই তেওঁলোকক চিনি নাপাওঁ তেনেদৰে ভাবি দিয়াৰ লগে লগে অকণমান এটা ৰিলিফ এটা ফিল হয় নহয়নে আমি আচলতে অকলশৰীয়া হ'বলৈ ভয় কৰোঁ কথাখিনিৰ জিজটো এইটোৱে আমি অকলশৰীয়া হ'বলৈ খুব বেছি ভয় কৰোঁ এদিন আচলতে মই ইমান এটা ভালে নাই নৰ্মেল এটা ফেজত লাইফ গৈ থকা নাই আচলতে জীৱনত বহুত সৰু সৰু কথা আমাৰ হৈ থাকে বেয়া লগা ভাল লগা কিন্তু কিছুমান এনেকুৱা ধৰণৰ ঘটনা ঘটি যায় বা কিছুমান এনেকুৱা ধৰণৰ কথা জীৱনত আহে যিখিনিয়ে আমাক এটা লেচন দিব বিচাৰে বা আমি এটা লেচন এটা খুব কষ্ট পোৱাৰ পাছত সেই লেচনটো আচলতে আমি শিকোঁ সেই পাঠটো আমি শিকোঁ যেতিয়া আমি দুখত থাকোঁ কষ্টত থাকোঁ আমি সেইটোত থাকিয়ে ভাল পাওঁ কেতিয়াবা আমাৰ এনেকুৱা হয় যে দুখৰ গান এটা শুনিছোঁ বেয়া লাগিছে দুখৰ গান এটা শুনিছোঁ আৰু বিচনাত শুই আছোঁ বা একো কাম কৰিবলৈ মন যোৱা নাই দুখৰ গানটোৱে শুনি শুনি কান্দিছোঁ দুখটো আমি কেতিয়াবা বিলাসিতা হিচাপে লওঁ কিন্তু ঠিক আছে আপুনি এদিন বিচনাত আছে একো কাম কৰা নাই দুদিন আছে আপোনাৰ যিখিনি কৰ্তব্য কৰিবলগীয়া কাম সেইখিনি আপুনি নাই কৰা 3 দিন আছে 4 দিন আছে 5 দিন আছে 6 দিন আছে এমাহ আছে তাৰ পাছত কি এনেদৰে থাকিবনে গোটেই জীৱনটো সেই এমাহটো যিটো আপুনি ধৰক আজি প্ৰথম দিনাখন আপুনি সেই কষ্টটো পাইছে এমাহৰ পাছত সেই কষ্টটোৰ পৰিমাণ হয়তো অকণমান কমিব সময়ে সেইখিনি নিজে নিজে অকণমান হিল কৰে সময়ে মলমৰ দৰে কাম কৰে কিন্তু এমাহৰ পাছতো যদি আপোনাৰ ভাল নালাগে তেতিয়াহ'লে কি গোটেই জীৱনটো আপুনি তেনেদৰে বিচনাতে পৰি থাকিব কষ্ট পাই থাকিব দুখৰ গান শুনি থাকিব বা লাইফটো এক্সপ্ল'ৰ নকৰাকৈ থাকিব নেকি সেই এটা দুখকে লৈ আৰু যদি আপুনি তেনেকুৱা কৰেও আনৰ জীৱনত একো ফৰক নপৰে আনে সেইটো কেয়াৰ নকৰে আপুনি পঢ়িল নে নাই বা আপুনি ক্লাছলৈ গ'ল নে নাই বা আপুনি নিজৰ অফিচৰ পৰা ছুটি লৈছে নে আপুনি চাকৰিটো ৰিজাইন দিছে নে কি হৈছে হয়তো এবাৰ দুবাৰ কোনোবাই ফোন কৰি খবৰ ল'ব বাট ডাঙৰ এটা ফেজত বা ডাঙৰ পৰিসৰত আপোনাক কোনেও সেই কথাটোত কেয়াৰ নকৰে গতিকে প্ৰথম কথা নিজে নিজক উঠাব লাগিব সেই বোকাখিনিৰ পৰা ঠিক আছে জীৱনে আপোনাক বেয়া লগা সময় দিছে কিন্তু সেই বোকাখিনিৰ পৰা আপুনি নিজে নিজক উঠাব লাগিব ফাৰ্ষ্ট এই যে নিজে নিজক আপুনি উঠাব লাগিব সেই উঠোৱাৰ পাছত আপুনি কি কৰিব কাৰণ বেয়া লগাখিনি আপোনাৰ ভিতৰত থাকিয়ে যাব বা বেয়া লগা কথাখিনি আপোনাৰ মনলৈ আহি থাকিব তাৰ পাছত আপুনি নিজকে কেনেদৰে হিল কৰিব তো যিহেতু ক'লোৱে মই এইকেইদিন ভালে নাই আৰু মই সেই হিলিং প্ৰচেছটোতে আছোঁ আৰু যিখিনি কথাই মোক হেল্প কৰিছে একেবাৰে এনেকুৱা নহয় যে মই বহুত বেছি ডাঙৰ ডাঙৰ ষ্টেপ কিছুমান ল'ব লাগিব বৰ এদিনতে মই একদম মানে নিজৰ সকলোখিনি কাম বন কৰি একদম নৰ্মেল লাইফ এটা জীয়াই থাকিব লাগিব ইটছ নট পচিবল যিখিনি কথাই যিখিনি সৰু সৰু ষ্টেপে মই নিজৰ জীৱনত এপ্লাই কৰি মই এতিয়া অকণমান নকওঁ যে মই একেবাৰে কমপ্লিট হিল হ'লোঁ সেইটোতো কেতিয়াও হ'ব নোৱাৰে এইটো এটা জাৰ্ণি হয় আচলতে এইটো এটা মেৰাথন হয় এনেকুৱা নহয় যে এদিনতে আপুনি দৌৰিলে আৰু ইউ ৱন এনেকুৱা নহয় কথাবোৰ মই যিখিনি সৰু সৰু ষ্টেপ ল'লোঁ যিখিনি সৰু সৰু ষ্টেপ মই বৰ্তমান লৈ আছোঁ যিখিনিয়ে মোক অকণমানকৈ সেই ফেজটোৰ পৰা লাহে লাহে আনি আছে সেই ষ্টেপছকেইটা সেই কথাখিনি মই আচলতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ ফাৰ্ষ্ট অফ অল ইউ হেভ টু ৱেক ইউৰ চেল্ফ আপ আপুনি নিজক বিচনাখনৰ পৰা উঠাব লাগিব আপুনি নিজক সেই বেয়া লগা ফেজটোৰ পৰা উঠাব লাগিব আৰু কোনেও আপোনাক জোৰ কৰি আনি নিদিয়ে হয় আপুনি চাইক'লজিষ্টৰ ওচৰলৈ যাব পাৰে আপুনি থেৰাপি লৈ সেই ফেজটোৰ পৰা আপুনি ওলাই আহিব পাৰে বাট প্ৰথম কথা আপুনি নিজেই যাব লাগিব ন থেৰাপিষ্টজনৰ ওচৰলৈ প্ৰথম কথা আপুনি নিজেই যাব লাগিব সেই চাইক'লজিষ্টজনৰ ওচৰলৈ আপুনি নিজেই নিজৰ প্ৰব্লেমখিনি এড্ৰেছ কৰিব লাগিব সেই প্ৰথম ষ্টেপটো কোনে ল'ব এইটো আপুনি নিজে ল'ব ন গতিকে প্ৰথমতে আপুনি নিজক উঠাব লাগিব ছেকেণ্ড কথা হ'ল মুভমেণ্টটো এনেকুৱা নহয় যে আপুনি ৰাতিপুৱা শুই উঠি একেবাৰে এক্সাৰচাইজ কৰিব লাগিব ৱকত যাব লাগিব দৌৰিব লাগিব আৰু এদিনতে পাৰফেক্ট হ'ব লাগিব ইটছ নট লাইক ডেট ৰাতিপুৱা ধৰক শুই উঠাৰ পাছত
ঠিক আছে আপোনাৰ মনটো খুব বেয়া, আপোনাৰ কিছুমান কথা মনত পৰি আছে, মই এইখিনি বুজিলোঁ। আপুনি উঠিলে, ব্ৰাছ কৰিবলৈ গ'ল, কৰি আপুনি গৰম পানীৰে গাটো ধুই দিয়ক। গা ধোৱাৰ পাছত আপুনি অকণমান এটা ৱক কৰকচোন আপোনাৰ বাৰাণ্ডাত। সেইখিনি কিমান হ'ব? বাৰাণ্ডাখন আপোনাৰ হয়তো 10 খোজ বা 20 খোজ মানৰ এটা এৰিয়া হ'ব। এনেই গাটো ধোৱাৰ পাছত এনেই অলপমান ৱক কৰক, বা কিবা এটা ভাল গান লগাই লওক ইয়েৰফোনত। ভাল এটা মানে অলপমান যিটো কথাই আপোনাক পজিটিভিটি আনি দিয়ে। এনেকুৱা ধৰণৰ বহুত বলিউড ছং আছে, বা আমাৰ অসমীয়াতো বৰ ধুনীয়া ধুনীয়া গান কিছুমান আছে। আপোনালোকে উঠক, ইয়েৰফোনডালত অকণমান গানটো শুনি অকণমান জাষ্ট শ্লাইড এটা মুভমেণ্ট, মানে এনেদৰে নল'ব যে আই হেভ টু হিল মাই চেল্ফ, চ' আই হেভ টু মুভ, আই হেভ টু ৱক, আই হেভ টু ডান্স, তেনেকৈ নল'ব কথাবোৰ। এনেদৰে লওক যে সেই প্ৰচেছটো, সেই কথাখিনি মনলৈ আনিয়ে নাথাকিব যে মই এতিয়া নিজকে হিল কৰিম, গতিকে মই অলপমান অমুক কৰি থাকোঁ। নাই, আপুনি একদম নেচাৰেলি অলপ মুভমেণ্ট কৰক, ইয়েৰফোনত এটা গান শুনক, ভাল গান, বা চাহকাপো বনাব পাৰে ৰাতিপুৱা নিজৰ মতে, অকণমান এটা আদা দি দিব, ইলাচি দি দিব, তেনেকুৱা ধৰণৰ আপোনাৰ যিখিনি ভাল লাগে, যিটো মাইণ্ডফুলনেছ, যিটো আপুনি কিবা এটা কৰি আপুনি যিটো বেলেগ কথা আপোনাৰ মনলৈ নাহে, যিখিনি আপুনি কৰি আছে সেইখিনিতে আপোনাৰ মনটো গৈ আছে, তেনেকুৱা কিবা এটা মুভমেণ্ট, আ লিটিল বিট অফ মুভমেণ্ট। থাৰ্ড, আপুনি অকণমান ওলাই যাওক ঘৰৰ বাহিৰত। যদি আপোনালোকৰ ঘৰৰ ওচৰত পাৰ্ক আছে, তাতে গৈ অলপমান বহিলে, বা যদি মই বিশেষকৈ প্ৰিফাৰ কৰোঁ মন্দিৰলৈ যোৱাটো। মন্দিৰ মানে এনেকুৱা মই নাই কোৱা যে ক'ৰবাত বহুত কিবা এটা একদম দূৰৰ মন্দিৰলৈ যাব লাগিব, ধূপ চাকি তেল চব এইবিলাক মানে ধূপ ধূনা এইবোৰ চব জ্বলাব লাগিব, তেনেকুৱা নহয়। জাষ্ট যাওক, বহি যাওক, বহি এনেই কিবা এটা ফিল কৰকচোন। সেই যে ভাইব এটা আহিছে, ইমানখিনি মানুহে সেই মন্দিৰলৈ গৈছে, এটা ভাল কিবা এটা কথা, মন্দিৰততো কোনো বেয়া কথা এটা ভাবি নাযায়, এটা ভাল কথা এটা ভাবি গৈছে, বা আপোনাৰ সন্মুখত আপুনি যাক ভাল পায়, যিগৰাকী ভগৱানক ভাল পায়, মূৰ্তি আছে, সেই মূৰ্তিটোৰ ফালে চাওক, কিবা এটা যদি ভাল লাগিছে, এনেই বহি থাককচোন অকণমান সময়। পাৰ্কলৈ যাওক বা মন্দিৰলৈ যাওক, মই পাৰ্চনেলি প্ৰিফাৰ কৰোঁ মন্দিৰলৈ যোৱাটো। বা এনেই আপুনি ঘূৰিব পাৰে, যদি কোনোবা গুৱাহাটীত আছে পাণবজাৰ যাব পাৰে, বা উজান বজাৰত গধূলি অকণমান ফুৰিব পাৰে, বা যিসকল গাঁৱত আছে বা অন্য কোনো চহৰত আছে, তেওঁলোকে অকণমান নিজে অলপ বাহিৰলৈ ওলাই যাওক। যদি কোনোবাই ফ্লেটত আছে, ফ্লেটৰ তললৈকে গুচি যাওক, ওচৰতে মুঠতে য'তে আৰু নেচাৰৰ লগত যদি আপুনি কানেক্ট কৰিব পাৰে, অকণমান গছ এডাল দেখিছে তাৰে ওচৰতে ৰৈ দিয়ক, কিবা এটা অবজাৰ্ভ কৰক, তেনেদৰে মানে জাষ্ট এটা ঠাইত বহি শুই তেনেদৰে নাথাকিব, অকণমান নিজকে উলিয়াই আনক, সেই ফেজটোৰ পৰা অকণমান উলিয়াই আনক, অলপ ষ্টেপেৰে, চিম্পল ষ্টেপ। মই সেইটো কাৰণে কৈছোঁৱে, যিখিনিয়ে মোক হেল্প কৰিছে মই সেইখিনি কথাই কৈছোঁ প্ৰায়। আৰু এটা কাম কৰিব পাৰে, আপোনাৰ যিটো কিনি ভাল লাগে, ধৰক কাৰোবাৰ কাপোৰ কিনি ভাল লাগে, কাৰোবাৰ খাই ভাল লাগে, কাৰোবাৰ হয়তো জোতা কিনি ভাল লাগে, বা কাৰোবাৰ এনেই শ্বপিঙত গৈ ভাল লাগে, বস্তু মলত গৈ ভাল লাগে, কিবা চাই ভাল লাগে, নিজৰ ওপৰত ইনভেষ্ট কৰি ভাল লাগে, বা কাৰোবাৰ পাৰ্লাৰত গৈ ভাল লাগে, যিটো ভাল লাগে আপোনালোকৰ। বহুত সৰু সৰু কথাও হ'ব পাৰে, কাৰোবাৰ কিছুমান বহুত সৰু সৰু কথাত চখ থাকে, বা কাৰোবাৰ ধৰক হেয়াৰ বেণ্ড কিনাৰ, বা মেকআপৰ বস্তু কিনাৰ, বা তেনেকুৱা কিছুমান থাকে যে, কিন্তু এনেকুৱা নহয় যে অনলাইনত আপুনি বহি অৰ্ডাৰ দি আছে, নহয়। অলপ ওলাই যাওক, মললৈ যাওক, বা কিবা তেনেকুৱাত আপোনাৰ ক'ৰবাত ফুৰিবলৈ মন গৈছে, বা ষ্ট্ৰীট ফুড খাবলৈ মন গৈছে, এনেই ৰাস্তাই ফুটপাথত গৈ পেলাই চাহ একাপ খাব মন গৈছে, সেই কামটো কৰক যিটো ভাল লাগে। মই পাৰ্চনেলি মোৰ ভাল লাগে, মোৰ নেইল পলিচ কিনি খুব ভাল লাগে। মই বেলেগ একো মেকআপৰ প্ৰতি মোৰ তেনেকুৱা আসক্তি নাই, কিন্তু মই অলপমান চেষ্টা কৰি আছোঁ। মই হয়তো অহা বছৰলৈ, যিটো নতুন বছৰ আমাৰ আহি আছে, মই অকণমান হয়তো মেকআপৰ কথাখিনি মই অকণমান এক্সপ্ল'ৰ কৰিম কিজানি, সেইটো বাৰু পাছৰ কথা। কিন্তু মোৰ ৰিচেণ্টলি এইটো হৈছে 3-4 মাহমান হ'ল কিজানি, নেইল পলিচৰ প্ৰতি মানে মোৰ অলপ আসক্তিটো বাঢ়িছে। মানে মোৰ বেলেগ বেলেগ কালাৰবিলাক যে, ৰংবিলাক মোৰ খুব ভাল লাগে, মানে ৰঙীন হৈ থাকি ভাল লাগে। আৰু সেইটো কাৰণে মই বহুত বেছি দামী নেইল পলিচ নহয়, কিন্তু মোৰ মানে ধৰক নেইল পলিচৰ বজাৰ কৰি মানে মোৰ ভাল লাগে। এইটো নেইল পলিচ কিনিলোঁ, এইটো কালাৰ ভাল লাগিছে, টেষ্ট কৰি চালোঁ, লগালোঁ, ভাল লাগিছে, আহি মই এইটো লগালোঁ, এসপ্তাহ ৰাখিলোঁ, বা তাৰপাছত আৰু বেলেগ এটা লগালোঁ। সেই এক্সপেৰিমেণ্টটো কৰি মোৰ ভাল লাগে, মানে ৰঙৰ লগত এক্সপেৰিমেণ্টটো কৰি ভাল লাগে। গতিকে এইকেইদিন মই প্ৰায় 7টামান নেইল পলিচ কিনিলোঁ। মানে সেই বস্তুটোৱে মোক সুখ দিয়ে। নেইল পলিচটো কিনাৰ পাছত মই যেতিয়া এপ্লাই কৰিছোঁ, তাৰপিছত মই এনেদৰে নিজৰ নখকেইটা চাইছোঁ, ভাল লাগিছে সেই বস্তুটো, সেই ভাল লগাখিনি লওক। এনেকুৱা সৰু সৰু কথা, যিখিনি কথাই আপোনাক সেই যে বেয়া লগা ফেজটোৰ পৰা আপোনাক উলিয়াই আনিব পাৰে। তাৰপাছত ক'লোৱেই, গৰম পানীৰে
এটা শাৱাৰ আপোনালোকে ল'ব পাৰে গা ধোৱাৰ পাছত আপুনি ওলাই আহি হয়তো গাত লোচন লগালে নিজক নাৰিছ কৰিলে নিজৰ কেয়াৰ ল'লে স্কিন কেয়াৰ ৰুটিন আপুনি এটা ফ'ল' কৰিলে বেলেগ বিশেষ একো নাই কিবা এটা আপুনি মইশ্চাৰাইজাৰ কিবা এটা লগালে ছানস্ক্ৰীণ লগালে যদি ভাল লাগে অকণমান লিপ বাম লগালে তেনেদৰে আপুনি থাকিলে সাজি কাচি থাকিলে ভাল কাপোৰ পিন্ধি থাকিলে তেনেদৰে অলপকৈ সেই ষ্টেপকৈ হিলিং প্ৰচেছ আমি আচলতে কি হয় যেতিয়া ইউটিউবতো এনেকুৱা ধৰণৰ কথাবোৰ অলপ বেছিয়েই মানুহবিলাকে ডাঙৰ কৰি পেলাইছে হিলিং প্ৰচেছ মানে বহুত এনেকৈ ভাবে থেৰাপিষ্টৰ ওচৰলৈ যাব লাগিব মই এদিনতে বহুত ডাঙৰ কাম কৰি দিব লাগিব এদিনতে মই নিজকে পাৰফেক্ট কৰি দিব লাগিব গোটেইখিনি মোৰ বেয়া লগাখিনি মোৰ গোটেইখিনি মই শেষ কৰি দিব লাগিব বা এক্সাৰচাইজ কৰিব লাগিব নেক্সট দিনাখনেই মই জিমত জইন কৰিব লাগিব ইটছ নট লাইক ডেট একদম সৰু কথাৰে আপুনি নিজক হিল কৰিব পাৰে আৰু সেই চইচটো আপুনি নিজেই ল'ব লাগিব আৰু ইন দ্য মেইন ৱাইল ইন ডেট হিলিং প্ৰচেছ ইটছ অ'কে টু ক্ৰাই আপুনি এই কথাটো একচেপ্ট কৰি ল'ব লাগিব যে ইম'চনেলি আপুনি উইক হৈ আছে এইকেইদিন আমি যিহেতু মানুহ যদিও আমি সেই প্ৰচেছটোত আছোঁ যদিও আমি মুভমেণ্ট কৰিছোঁ বা নিজকে সেইখিনিৰ পৰা উঠাই আনিবলৈ চেষ্টা কৰিছোঁ থেৰাপিষ্টৰ ওচৰলৈ গৈছোঁ কিন্তু আমি এটা ঝটকাতে এটা চুটকিতে নিজক হিল কৰি দিব নোৱাৰোঁ কমপ্লিটলি আমাৰ সেই কথাবোৰ মনত পৰিব আমাৰ বেয়া লাগিব সেই বেয়া লগা ফেজটো আহিব ইটছ অ'কে টু ক্ৰাই ইটছ অ'কে টু একচেপ্ট ইয়'ৰ উইকনেছ আৰু নিজক এই সময়খিনিত একেবাৰে সেই বাচ্ছাটোৰ নিচিনাকৈ ট্ৰিট কৰক কোনোবা এটা কেছ মানে চলা ফিৰা কৰা বাচ্ছাই যেতিয়া পৰে দুখ পায় কান্দে তাক আমি কিমান মৰম কৰোঁ কিমান বেছি মৰমেৰে আঁকোৱালি লৈ আমি বুজাওঁ যে একো নাই তুমি পৰিছা একো নাই বা সেই মাটিডোখৰতে আমি মাৰি দিওঁ আপুনি নিজে এতিয়া সেই বাচ্ছাটো হৈ আছে সেই অকণমানি সেই কেঁচুৱাটো হৈ আছে যাক মৰমৰ প্ৰয়োজন যাক বহুত বেছি নাৰিছমেণ্টৰ প্ৰয়োজন আৰু সেইখিনি বেলেগে দিব নোৱাৰে আপুনি নিজৰ ভিতৰত থকা সেই বাচ্ছাটোক খুব বেছি মৰম কৰক এই সময়খিনিত বহুত 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 বেছি কেয়াৰ দিয়ক আৰু সেইটো কাৰণেই যদি আপোনাৰ কান্দিবলৈ মন গৈছে আপুনি কান্দক ইটছ অ'কে একো কথা নাই মানে এই সময়খিনিত যিহেতু আপুনি ইম'চনেলি বহুতখিনি উইক হৈ আছে সেইটো যেতিয়া আপুনি একচেপ্ট কৰিছে এটা কথা চাবচোন যেতিয়া আমি কিবা এটা কথা ইগন'ৰ কৰি থাকোঁ সেই কথাটোৱে আমাক বেছিকৈ মানে এফেক্ট কৰি থাকে কিন্তু যেতিয়া আমি একচেপ্ট কৰি লওঁ যে ঠিক আছে মোৰ এইখিনি হৈছে কিন্তু হ'ব একো নাই যে মই এই প্ৰচেছটোত আছোঁ মই নিজকে হিল কৰিম কিন্তু তাৰ মাজতো মোৰ কেতিয়াবা চকু পানী ওলাব পাৰে বা মই কেতিয়াবা মোৰ বেয়া লাগিব পাৰে ইটছ অ'কে যেতিয়া আপুনি সেইটো একচেপ্ট কৰি ল'লে নহয় সেইটোৱে আপোনাক এটা ষ্ট্ৰেংথ দিব যেতিয়ালৈকে আপুনি ইগন'ৰ কৰি থাকিব যে নাই মই ইমান ষ্ট্ৰং ছোৱালী মই ইমান ইণ্ডিপেণ্ডেণ্ট মোৰ কিবা হ'ব পাৰেনে মোৰ কিহৰ হিলৰ প্ৰয়োজন আছে বা মই কিয় কান্দিম যিহেতু মই সেই প্ৰচেছটোত আছোঁ মইনো কিয় কান্দিম সেই কথাটোৱে আপোনাক সেই হিলিং প্ৰচেছটোৰ পৰা আৰু আঁতৰলৈ লৈ যাব মই জানো যে নৰ্মেলি এটা লাইফ জীয়াই থকা যেতিয়া আপুনি কষ্টত থাকে চবতকৈ বেছি টাফ হয় যেতিয়া আপুনি আপোনাৰ পেৰেণ্টছৰ সন্মুখত বা আপোনাৰ কলিগৰ সন্মুখত বা বাহিৰৰ পৃথিৱীখনৰ সন্মুখত খুব নৰ্মেল বিহেভ কৰিব লগা হয় মই জানো সেইটো বহুত বেছি টাফ নিজক যেতিয়া এক্সপ্ৰেছ কৰিব নোৱাৰি নিজক যেতিয়া অকল সেই ৰাতিৰ সময়খিনিহে যেতিয়া নিজৰ হয় অকল ৰাতিৰ কাৰোতটোত যেতিয়া মূৰ থৈ শুম সেই সময়খিনিয়ে যে কান্দো নিজৰ আচল ৰূপটো যেতিয়া আমি দেখা পাওঁ নিজক সেই সময়খিনি বৰ কষ্টকৰ হয় কিন্তু ইটছ এ পাৰ্ট অফ লাইফ যিটো হয় ভালৰ কাৰণে হয় আপুনি এতিয়া এইটো ফেজত আছে আপুনি সেই ভাল লগাখিনি হয়তো চাব পৰা নাই এতিয়া কিন্তু আজিৰ পৰা 5 বছৰ পাছত আপুনি হয়তো ভাবি ভাল পাব যে ঠিক আছে সেই ফেজটো মোৰ লাইফত আহিছিলে কিন্তু মই যিখিনি সময় জীয়ালোঁ সেই সময়খিনিওতো ভাল লগাই আছিলে সেই ভাল লগা সময়খিনি ভাল লগা হৈয়ে থাকিবলৈ দিয়ক আৰু নিজক হিল কৰক নিজক উলিয়াই আনক সেই সময়খিনিৰ পৰা লাহে লাহে অলপকৈ ষ্টেপ লওক মই জানো আপোনালোকে পাৰিব মই যদি পাৰিছোঁ আপোনালোকেও পাৰিব আৰু মই এগৰাকী বহুত বেছি ইম'চনেল বহুত বেছি
সংবেদনশীল ছোৱালী, কিন্তু সেই সংবেদনশীলতাখিনিৰ কাৰণে আনে মোক আহি হেল্প কৰি নিদিয়ে, আনে মোক আহি সেই বোকাখিনিৰ পৰা তুলি নিদিয়ে বা মোক টানি আজুৰি উলিয়াই নানে যে তই এনেকৈ হ'লে নহ'ব, তই নিজকে ঠিক কৰিব লাগিব, অকল আপুনিহে পাৰিব। আৰু মই যিটো ক'লোঁ, নিজক একদম বাচ্ছাটোৰ দৰে কেয়াৰ কৰক, নিজক একদম বাচ্ছাটোৰ নিচিনাকৈ মৰম কৰক। আপোনাক আপোনাৰ এই সময়খিনিত খুব বেছি প্ৰয়োজন। নিজক বহুত বেছি মৰম দিয়ক, বহুত ভাল পোৱা দিয়ক। ভালে থাকক। নমস্কাৰ।